আৰু এতিয়া বাজিছে 5টা। ভাবিলোঁ এইখিনি টাইমৰ পৰা ভ্লগটো আৰম্ভ কৰোঁ। মানে আপোনালোকেতো গমেই পাইছে এইবাৰ ৰাস 3 দিন হ'ব, ক'ৰবাত হয়তো বেছিও হ'ব পাৰে। আমাৰ নলবাৰীত এইবাৰ 3 দিন হ'ব। দুখো লাগিছে বহুত, কাৰণ জন্ম হোৱাৰ পৰা এনেকুৱা হৈ পোৱা নাছিল, এইবাৰে এনেকুৱা হ'ল। ভাবিলোঁ আজি 2য় দিন ৰাসৰ, আমি এতিয়া ৰাস চাব যাম গধূলি। ভাবিলোঁ ভ্লগটো কৰি দিওঁ, আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা কৰিছে এইবাৰ ৰাসৰ। বেছি একো কৰা নাই, এনে 2-3খনমান দোকান দিছে আৰু সৰু সুৰা কিবা কানি কৰিছে আৰু। আপোনালোকক যিখিনি পাৰোঁ দেখুৱাম, আপোনালোকে চাই থাকিব। কৰোণাৰ বাবে এনেকুৱা হ'ল, বহুত বেয়া লাগিছে। আৰু বা কেতিয়া আগৰ নিচিনাকৈ ৰাস চাব পাম, উৎসৱ চাব পাম আশা নকৰোঁৱে। ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আমি এতিয়া ৰেডি, আমি ৰাস চাবলৈ যাওঁ। আমি ৰেডি হ'লো, এতিয়া সাজি কাচি ইমান লগ ধৰিছোঁ মানে নাজে বোলে বা হয়। আৰু এইটো মোৰ বৃষ্টি, আৰু সেইটো কথা কি ক'ম, মানে সেইটো কথা মোক নাযায় পাগল। তো ভিডিঅ'টো চাই থাকিব। আমাৰ পৰা বেছি দূৰ নহয়, তথাপিও আমি গাড়ীত আহিছোঁ আৰু কষ্ট হৈছে দেই, মানে কি কৈছে কি কোৱা পাহৰি যায়। আৰু যাম আবাৰ অইনবাৰ ইয়াৰ পৰা গেট আৰম্ভ আৰু ষ্টাৰ্ট, ইমান ভাল লাগি থাকে। আৰু কলেজৰ পৰা চাওঁ, দিনতো চাওঁ, ৰাতিও চাওঁ। এইবাৰ মানে ইচ্ছাই নাই, এদিনে আহিছোঁ। এদিনতে আপোনালোকক দেখুৱাম। এতিয়া কি ফৰচা ৰাস্তা, অইনবাৰ জামত ধৰি মানে একদম লাইন পাতিব লাগে। আহি পালোঁ, জাষ্ট মানুহ হৈছে, ইমান হোৱা নাই আৰু। আগে পিছে ইয়াতে ইমান দোকান হয়, বাপৰে, ইয়াত দোকান একো নাই। পাগলা দিয়ার পারে পারে ও পাগলা দিয়ার পারে পারে ভক্তির রসৰ জোৱাৰ উঠে, গোপী খবৰ নাচে নাচে, প্ৰভু কৃষ্ণৰ বংশী বাজে। গোপী খবৰ নাচে নাচে, প্ৰভু কৃষ্ণৰ বংশী বাজে। ওই যে নলবাৰীৰ ৰাস, ও আমাৰ নলবাৰীৰ ৰাস, ওই যে নলবাৰীৰ রাস, ও আমার নলবাৰীৰ রাস। ও আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম, মঠ মন্দিৰৰ শংখধ্বনিত ৰাস উৎসৱৰ আলোড়ন। ও আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম, মঠ মন্দিৰৰ শংখধ্বনিত ৰাস উৎসৱৰ আলোড়ন। নাতে নাচে গানে প্ৰাণে, কি যে মধুক্ষণ। ওই যে নলবাৰীৰ ৰাস, আমাৰ নলবাৰীৰ ৰাস, ও নলবাৰীৰ ৰাস, আমাৰ নলবাৰীৰ ৰাস, ও নলবাৰীৰ ৰাস, আমাৰ নলবাৰীৰ ৰাস।
খেলা নাত ৰখেৰে জীপাল নিশা ৰং বিৰঙৰ মেলা খেলা নাত ৰখেৰে জীপাল নিশা ৰাখো চবৰ চন্দে চন্দে আজি পুৰ হয় খবাৰে আশা আজি পুৰ হয় খবাৰে আশা মানুহ মানুহৰ সমাগত নলবাৰী আজি মুখৰিত ৰাস পূৰ্ণিমাৰ চন্দ্ৰমাই ৰাস তুলি কৰে আলোকিত ওই যে নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস ভাল লাগিছে আমিনো ৰাসত আৰু কি খাম বেলেগ দোকানে নাই চানা ভাজাই খাওঁ আৰু চানা ভাজাই খাম চানা ভাজাই খাব লাগিব পিঁয়াজটো অলপ বেছিকৈ দিলে ভাল হয় ভাল লাগিছে চানা ভাজা খালো আকৌ চখা এইবাৰ চাওমিনে খাম ওই যে নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস ওই যে নলবাৰী ৰাস আমাৰ নলবাৰী আজি হৰি মন্দিৰৰ চোতালত সমন্বয়ৰ বিশাল সেতু সমন্বয়ৰ বিশাল হেতু নাই জাতি নাই ধৰ্ম সবাৰে মনত বসন্ত ঋতু নাতে নাচে গানে প্ৰাণে কি দেখিছেনে মানুহ আছে তথাপিও কম ভাল লাগিছে বহুত আহি ভাল লাগিছে দেই মানে অইনবাৰ আমি হেঁচা ঠেলি বাপৰে থিয়েটাৰ চাই আহিও মানে আৰু আমি তাৰমানে আৰু আহি থাকিলে হ'ল বাকী ঠেলি আনি থাকে আমি খালি থিয় হৈ থাকিলে হ'ল কিন্তু এইবাৰ আৰু আমি দেখিছানে এইবাৰ একদম কষ্ট কৰিব লগা হৈছে কৰিব লগা হৈছে বহুত কষ্ট ছাৰটোক কৰিব দেখুৱাই দিয়ে ছাৰটোক দেখিছানে আৰু চব ৰাস্তাৰ চাইডে কিমান দোকান বহে এইবিলাক একোৱেই নাই বহুত দুখ লাগিছে দেই ফ্ৰেণ্ডছ ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিম ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ প্লিজ ओ पता नहीं जी कौन सा नशा करता है यार मेरा हर एक से वफा करता है छुप छुप के बेवफाइयों वाले दिन चले गए आंखों में आंखें डाल के दादा শেষত মই ৰাসত উঠা কেইটামান ফটো দি দিলোঁ আৰু এইটো কোন মাইনা হয় মই চিনি নাপাওঁ মই ফটো উঠি থকা দেখা পাই মোৰ লগত ফটো উঠিব আহিছিল আৰু বাই বাই ফ্ৰেণ্ডছ আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাস উৎসৱৰ আলোড়ন